এতিয়ালৈকে আমাৰ জিএছপিৰ ভাইচ প্ৰেচিডেণ্ট তথা EM ঘনেশ্যাম দাস ডাঙৰীয়া আমাৰ লগত একেলগে চৰকাৰত আছে। আমি একেলগে চৰকাৰ চলাই আছোঁ। এতিয়ালৈকে আমাৰ লগত বা আমাৰ তাত জিএছপিৰ পৰা তেনেকুৱা অফিচিয়েল একো খবৰ অহা নাই বা আনঅফিচিয়েল একো খবৰ অহা নাই যে তেখেতসকলে যে লোকসভা নিৰ্বাচনত আমাৰ লগত নাথাকিব, তেনেকুৱা একো খবৰ আমাৰ তাত অহা নাই। যেহেতু আপনার কি বলি কয় BPF বিজেপি নিমন্ত্রণ কৰি আছে এনডিএত সামিল হোৱাৰ কাৰণে, যদি কোকৰাঝাৰ সমষ্টিটো আপোনালোক UPPLক দিয়ে আৰু দৰং ওদালগুৰিটো যদি BPFক দিয়ে, আপোনালোকে BPFক সমৰ্থন কৰিবনে? এইটো কথাটো আপোনালোকে যেতিয়া হ'ব তেতিয়া ক'ম। আপোনালোকৰ তাত তেনেকুৱা কিবা প্ৰপ'জেল একদম আছে নেকি যে সেইটো দিব ইটো নিদিব? এতিয়ালৈকে দলৰ মজিয়াত একো আলোচনা হোৱা নাই। ভৱেশ কলিতাই বাৰে বাৰে BPFক আমন্ত্ৰণ জনাই আছে, সেইটো আপোনালোকৰ কিবা প্ৰভাৱ পৰিব নেকি? তেনেকুৱা একো নাই। মানে এতিয়া আমি এলায়েন্স চৰকাৰ চলি আছে কাউন্সিলতো ষ্টেটতো। চ' আজি ইলেকশ্যনটো জিকিবৰ কাৰণে বিভিন্ন দল সংগঠন, বিভিন্ন ৰাইজৰ বিভিন্ন ছেকশ্যনৰ সমৰ্থন লাগে। চ' সেই হিচাপে তেখেতে কৈ আছে। গতিকে আজিলৈকে যিটো কথা হোৱা নাই বা যিটো আমি দেখা নাই যে তেনেকুৱা কিবা এটা হ'ব, সেইকাৰণে ইয়াৰ ওপৰত মই কমেণ্ট কৰিব নিবিচাৰোঁ। যেতিয়া হ'ব তেতিয়া আপোনালোকৰ আগত ক'ম। এইটো আপোনালোকে ক'ব লাগিব। মোক কিবা জজা চলিছে যদি, মোৰ তাত একোৱে খবৰ নাই। সেইটোতো মোৰ তাত একো অফিচিয়েলি আনঅফিচিয়েলি কোনো মোক কোৱা নাই। খালি মই মিডিয়াতহে দেখা পাই আছোঁ। গতিকে মই মিডিয়াকে মই প্ৰশ্ন কৰিব বিচাৰোঁ, অনুৰোধ কৰিব বিচাৰোঁ, কি তথ্য আছে সেইটো মোকো দিয়ক, তেতিয়া মোৰো দলত সিদ্ধান্ত লোৱাত সহায় হ'ব। আপোনালোকে চামিল হ'ব নিবিচাৰে নেকি? তাৰ লগত চামিল হ'ম। আমিতো NDAতে আছোঁ এতিয়া। আমিতো NDAতে আছোঁ, কি চামিল হোৱাটো আৰু কথাই নাই। আমাৰ তাত তেনেকুৱা একো তথ্যই নাই, এতিয়া খবৰে নাই। BPF ক'ত আছে ক'ত নাই, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ক'ত আছে ক'ত নাই, আমাৰ তাত একো খবৰ নাই। যেতিয়া খবৰ আহে কিবা তেনেকুৱা আপোনালোকেও পালে আমাক একদম সোনকালে জনাই দিব যে এনেকুৱা ডেভেলপমেণ্ট হৈছে, তেতিয়া আমিও দলৰ মজিয়াত আলোচনা কৰি কিবা চিন্তা কৰিম যে কি কৰিব পাৰোঁ নোৱাৰোঁ। কোনটো বৈঠক? এইটো এটা দলীয় বৈঠক হয় আমাৰ খালবাৰী ব্লক কমিটিৰ লগত। আমাৰ খালবাৰী জিলা আমি কথা পাতিছোঁ। বিভিন্ন উন্নয়নৰ কাম কাজবিলাক হৈ আছে। চৰকাৰ 3 বছৰ হ'বলৈ গৈ আছে। চ' এইখিনি সময়ত এতিয়া আমাৰ কোনটো ব্লকত, কোনটো প্ৰাইমাৰীত, কোনটো এৰিয়াত কি উন্নয়ন হৈছে হোৱা নাই, ইয়াৰ এটা সঠিক তথ্য ছবি আমাৰ ৱাৰ্কাৰবিলাকৰ পৰা লৈছোঁ। অনাগত দিনত এই সমস্যাখিনি যিটো পাইছোঁ সমাধান কৰিম, আৰু এই সমস্যাবিলাক যিটো আমি পাইছোঁ ইয়াৰ ওপৰত এনালাইচিছ কৰিম, যাহাতে BTR অঞ্চলটো এতিয়াতো শান্তিৰ এটা অঞ্চল হৈ গ'ল আৰু নিৰাপত্তা চবে পালে। বাকী সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। লোকসভা নিৰ্বাচনত আপোনালোকৰ প্ৰত্যাহ্বান কোন হ'ব? একো প্ৰত্যাহ্বান নাই। আমাৰ BTR অঞ্চলত অশান্তিটো এটা প্ৰত্যাহ্বান আছিলে, এতিয়া শান্তি আহি গ'ল। এটা ৰাইজক বিভিন্ন হাৰাশাস্তি কৰি আছিলে, সেই সময়ত বহুত এটা ভাবুকি তেনেকুৱা পৰিৱেশ এটা আছিলে, সেইবিলাক নাই। গতিকে প্ৰত্যাহ্বান বুলি আৰু BTR অঞ্চলত একো নাই। এতিয়া ৰাইজৰ সমস্যা সমাধান কৰিব লাগে, কাম কৰিব লাগে। কোনো এটা এতিয়া প্ৰত্যাহ্বান বুলি আমাৰ সন্মুখত একো তেনেকুৱা চিটুৱেশ্যন আমি দেখা নাই। এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই। আমাৰ দলৰ পৰা যিটো আমাৰ আনঅফিচিয়েলি চৰ্চা কৰি আছে, কোকৰাঝাৰ লোকসভা সমষ্টিত খেলাটো আমাৰ দলে বিচাৰে বা আমি বিচাৰোঁ, বা আমাৰ সেইটোৱে মেইন কেপিটেল হয়। তো বাকী যিটো দৰং ওদালগুৰি আছে সেইটো BTR অন্তৰ্গত এটা পাৰ্ট হয়, কিন্তু সেইটো আগৰ পৰাই বিজেপিয়ে খেলি আহিছে। সেইকাৰণে এটা সসন্মানে আমাৰ দলৰ পৰা এটা কথাটো কৈ আছে যে সেইটো বিজেপিয়ে খেলিলে আমি পূৰ্ণ সমৰ্থন দিম। আপোনালোকে এবাৰ নিশ্চিতভাৱে জয়লাভ কৰিব পাৰিব? একদম আশাবাদী নহয়, আমি জিকিমেই আৰু নিজিকাৰটো কথাই নাই। কাৰণ যোৱাবাৰ পাৱাৰ থাকোঁতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অৱস্থাটো ভাল নাছিলে, এতিয়া পাৱাৰ নাই, কেনেকৈ হ'ব? তেওঁলোকেতো ক'ব খুজিছে উন্নয়নৰ যিবিলাক শ্লোগান আছিলে UPPLে উন্নয়ন কৰিবলৈ ব্যৰ্থ হৈছে বা তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি। আপোনালোকে মোৰ লগত বহিব, হাগ্ৰামা মহিলাৰীৰ 17 বছৰৰ ফাইলটো লৈ আহিব, কি কি উন্নয়ন কৰিছে, আৰু আমাৰ 2.5 বছৰৰ ফাইলটো মই আপোনালোকৰ ওচৰত লৈ আহিম। BPFৰ পৰা নতুনকৈ MCLA অহা কিবা জজা চলিছে নেকি আপোনালোকৰ? এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই, কিন্তু কিছুমান মানুহটো কথা পাতি থাকে। কিছুমান মানুহ কথা পাতি থাকে, প্ৰাক্তন নেতাবিলাকো পাতি থাকে, বৰ্তমানৰ নেতাবিলাকো পাতি থাকে। আমাৰ দলতো তেনেকুৱা আমি চৰ্চা কৰা নাই এতিয়ালৈকে। बङाइगाव साफागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव फुजानि स्पेशल अफार। ग्रेन्ड i10, नियस, i20, N-लाइन, अरा, भेरना, आलकाजार बेफोर समायना गारिफोर फुजानि स्पेशल अफारा फैगौ 30 सेप्तेम्बरसिम थागोन।
50,000सिम गारि लानानै गारि अफार नोंथाङा मोनफुंनो हागोन अब्ला मानोथो गोबाव खालामनो थाबैनो नोंथाङा बङाइगाव साफागुरि रड एबा लामा सेराव थानाय मेगना हुन्डाइ श'रुमाव नोंथांनि फसायनाय गारिखौ लाहैदो गोबां मिथिनो थाखाय नैबे जानबुं नाम्बार 9101093856 8011827497 700279673 70026948111 आव खौरां लाहर मेगना हुन्डाइ श'रुम बङाइगाव साफागुरि रड